নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ জন্মদিন উপলক্ষে মোৰ প্ৰিয় মৈত্ৰী আশ্ৰমত আহি উপস্থিত হ'লোঁ আৰু আপোনালোকক মৈত্ৰী আশ্ৰমৰ পৰিৱেশটো এবাৰ দেখাম। আপোনালোকে আগতেও মোৰ ভিডিঅ'বোৰত দেখিছেই মৈত্ৰী আশ্ৰমৰ পৰিৱেশ, তথাপিতো আপোনালোকক আজি আকৌ দেখাইছোঁ। সঁচাকৈ মৈত্ৰী যেনেকৈ আশ্ৰম তেনেকৈ পৰিৱেশটো একদম শান্তিপ্ৰিয় আৰু আপোনালোকে দেখিছে একদম সুন্দৰ। আৰু ইয়াতে আপোনালোকে দেখা পাব এখন ফুলনি আছে আৰু এইবিলাক দেখিছে আপোনালোকে আইতাসকলে ইমান ধুনীয়াকৈ ফুলনি বাগিচা প্ৰস্তুত কৰিছে। আপুনি সঁচাকৈ আহিলে এই মৈত্ৰী আশ্ৰমত আপোনালোকে দেখি সঁচাকৈ আপ্লুত হ'ব। এয়া দেখা পাইছে কিমান এটা সুন্দৰ পৰিৱেশ। এই মৈত্ৰী আশ্ৰমখন এক সুন্দৰ প্ৰাকৃতিক বাতাবৰণে সজাই তোলা হৈছে আৰু আমি সঁচাকৈ যিসকলে এই আশ্ৰমত যায় এবাৰ গৈ পাইছে তেওঁলোকে নেক্সট বাৰ এই আমাৰ লখিমপুৰত অৱস্থিত লীলাবাৰীত অৱস্থিত আপোনাৰ এই মৈত্ৰী আশ্ৰমলৈ এপাক নোযোৱাকৈ থাকিব নোৱাৰে। আমি আপোনালোকক ভিডিঅ'ৰ যোগেৰে কিনো কম, যদি আপুনি নিজে আহি এবাৰ আমাৰ এই মৈত্ৰী আশ্ৰমত উপস্থিত হয় তেতিয়া গম পাব পৰিৱেশটো কেনেকুৱা। আৰু এটা কথা কি জানে, ইয়াত যিসকল আইতা থাকে ইমানেই পৰিশ্ৰমী যে তেওঁলোকৰ এখন সুন্দৰ পথাৰ আছে আৰু সেই পথাৰখনৰ মাজেৰে তেওঁলোকে জীৱন অতিবাহিত। পাছত মোৰ লগত যোৱা বাইদেউ বন্ধু বান্ধৱীসকলে এটি সুন্দৰ পৰিৱেশৰ মাজত দিনটো উপভোগ কৰে। আৰু আপুনিও জানে এটা সুন্দৰ পৰিৱেশত মানুহৰ মন কিমান উৎফুল্লিত হৈ থাকে। আমি সঁচাকৈ আজি এক সুন্দৰ পৰিৱেশত আজি দিনটো কটাওঁ আৰু তাৰ পাছত সেই বিশেষ সময়খিনি যি সময়খিনি আমি আজি এই বিশেষ দিনটো পালন কৰিবলৈ মৈত্ৰী আশ্ৰমত গৈছোঁ সেই সময়খিনিৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ। আজি মোৰ জন্মদিন উপলক্ষে আমি মৈত্ৰী আশ্ৰমত গৈছিলোঁ, আপোনালোকক কৈছোঁৱেই। আৰু মোৰ উদ্দেশ্য আৰু লক্ষ্য আছিল যে আনন্দ মিশ্ৰ আৰু লখিমপুৰৰ SP তেওঁৰ জন্মদিন আজি তাৰিখতে আছিল আৰু তেওঁ হৈও মই এটা কেক উপহাৰ দিছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ' যোগেৰে দেখা পাইছে। আৰু আজি আমি তেওঁক সেই বিশেষ দিনটোত তেওঁৰ হৈ মৈত্ৰী আশ্ৰমতে তেওঁৰ সেই বিশেষ দিনটো উদযাপন কৰোঁ আৰু দীৰ্ঘায়ু কামনা কৰোঁ। তাৰ পাছত আমি খোৱাৰ যি ব্যৱস্থা কৰা হৈছিল তাৰপিছত আমি খোৱা বোৱাৰ ফালে আগবাঢ়োঁ আৰু মোক মোৰ বন্ধু বান্ধৱী বাইদেউসকলে এটি মৰমৰ টোপোলাৰে মোক মৰম দিয়ে। তাৰ পাছত আমি মৈত্ৰী আশ্ৰমৰ আইতাসকলৰ লগত এটি সুন্দৰ ফটো আমি মোবাইলত আবদ্ধ কৰোঁ। তাৰ পাছত আমি ঘৰাঘৰি যি আমাৰ গৃহ আছিলে আমি মৈত্ৰী আশ্ৰমৰ পৰা বহুতখিনি মৰমৰ টোপোলা লৈ আমি ঘৰমুৱা হওঁ। আপোনালোকে ভিডিঅ' যোগেৰে দেখিছে আমাৰ লগত যিসকল বন্ধু বান্ধৱী বাইদেউ ভণ্টিয়ে আজি সহযোগ কৰিলে, সঁচাকৈ মই তেওঁলোকক মোৰ তৰফৰ পৰা আজি এই বিশেষ দিনটোত তেওঁলোকে মোৰ লগত যিখিনি সময় কটালে সেই সময়খিনিত তেওঁলোকক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ এনে এটা দিন আমি আজি কটাবলৈ পাই সঁচাকৈ আমি এটা সুখৰ যি অনুভৱ, সঁচাকৈ আমি সুখ অনুভৱ কৰিছোঁ। সঁচাকৈ আপুনিও যদি কেতিয়াবা আপোনাৰ নিজৰ বাৰ্থডেটো জন্মদিনটো যদি আপুনি কেতিয়াবা আইতাসকলৰ বা অনাথসকলৰ বা আপুনি কেতিয়াবা অসহায়সকলৰ লগত যদি শ্বেয়াৰ কৰে তেতিয়াহ'লে মই ভাবোঁ আপোনালোকৰো এনে এটি সুখৰ মুহূৰ্ত আপুনি অনুভৱ কৰিব। আৰু আপোনালোকক ভিডিঅ' যোগেৰে দেখাইছোঁৱেই আমি লাহে লাহে ঘৰমুৱা হৈছোঁ। বন্ধু বান্ধৱী বাইদেউসকলো ঘৰমুৱা হ'ল। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিৰ এই মোৰ বিশেষ দিনটোত যিসকলে মোক শুভেচ্ছা বাণী দিলে তেখেতসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব সদায় যাতে মই অসহায়জনৰ বাবে সহায় কৰি যাব পাৰোঁ। ধন্যবাদ।